हेलो बंधुসকল আজি এটা ভিডিঅ'ৰ বিষয়ে জানাবলৈ গৈ আছোঁ যিটো ভিডিঅ' চালে আপোনালোকে নিশ্চয় উপকৃত হ'ব। আজিৰ ভিডিঅ'ৰ বিষয়টো হ'ল যে কল ফৰৱাৰ্ডসমূহ কেনেকৈ এক্টিভেট আৰু ডিএক্টিভেট কৰিব পাৰি আৰু কেনে ধৰণে। তো ভিউয়াৰ্স চাই লওক। প্ৰথমে আমাৰ সেটিংত গ'লে সেটিং একচুয়ালি স্যামসাং যেটো মোবাইলত এইটো সেটিং একচুয়ালি নাই, ইয়াতে কত ফোন সেটিংটো নাই। তো ভিউয়ার্স আমি কি কৰিব লাগিব, ইয়াতে যদি নাই স্যামসাং গ্যালাক্সি যেটো যদি ফরওয়ার্ড হৈ থাকে এটা তো এৰাব লাগিব। তো সেইটো এৰাবৰ কাৰণে আমি কিছু কাম কৰিব লাগিব। যেনিবা চাই লওঁ, আপোনাৰ ডায়াল প্যাডত যাব লাগিব। ডায়াল প্যাডত যাই মোর অপশনটোত ক্লিক কৰিব লাগিব। তাৰ পিছত তলত চাব সেটিংছত ক্লিক কৰিলে তাৰ পিছত আপুনি ইয়াতে চাব কল ব্লকিং এনসাৰিং এণ্ড এন্ডিং কলস ওয়াইফাই কলিং আৰু মোর সেটিং হাইড মাই ভিডিও অন্যান্য কিবা কিবি আছে। তো আপুনি ইয়াতে বেলেগ একো সিলেক্ট নকৰি মোর সেটিংত সিলেক্ট কৰিব। অলপ সময় ৰ'ব। रोৱাৰ পিছত ইয়াতে চাওক শো মাই কলাৰ আইডি, কল ফৰৱাৰ্ডিং, কল বেয়াৰিং, কল ৱেটিং ইত্যাদি কিবা কিবি আছে। এতিয়া আপোনাৰ যদি কল ফৰৱাৰ্ড হয় থাকে তেতিয়া কল ফৰৱাৰ্ডিঙত ক্লিক কৰিব। তো কল ফৰৱাৰ্ডিং ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশন আহিব, ভয়েস কল আৰু ভিডিও কল। যদি আপোনাৰ যদি ভয়েস কলত ফরওয়ার্ডিং হৈ আছে পিছে আপুনি ভয়েস কলত যাব, আৰু যদি ভিডিও কল ফরওয়ার্ডিং হৈ আছে ভিডিও কলত যাব। তো প্ৰথমত ভয়েস কলত ফরওয়ার্ডিং চাই লওঁ। তো ভয়েস কলত ক্লিক কৰিলোঁ, অলপ সময় ল'ব। তাৰ পিছত ইয়াতে চাব অলৱেজ ফরওয়ার্ডিং আৰু ফরওয়ার্ড হোয়েন বিজি, ফরওয়ার্ড হোয়েন আনআনসার্ড আৰু ফরওয়ার্ড হোয়েন আনৰিচেবল। তো ভিউয়ার্স চাওক মোৰ ইয়াতে কল ফরওয়ার্ড হৈ আছে 80 নম্বৰত। তো মই এইটো ৰবাখিনি তো মই এই নম্বৰটো কেনেকৈ ডিএক্টিভেট কৰি আছো চাব। ইয়াতে ক্লিক কৰিলে তাৰ পিছত এই নম্বৰটো যে টাৰ্ন অফটো মাৰি দিলে ডিএক্টিভ হ'ব। তো যদি আপুনি বেলেগ নম্বৰ এটালে কল এক্টিভেট কৰিব খোজে ফরওয়ার্ড, তেতিয়াহ'লে ইয়াতে বেলেগ নম্বৰ দিব পাৰিব। আৰু যদি নকৰে তেতিয়াহ'লে অফ কৰি দিব। আৰু কোনেতো আৰু কল ফরওয়ার্ড কৰি নথয়। তো যি কেনে হওক বন্ধু অফ কৰি দিলে অলপ সময় ল'ব। তাৰপিছত টু ভয়েস কল, তাৰপিছত বেক কৰক। এতিয়া ভিডিও কলত তো চাও মোৰ ভিডিও কলত ফরওয়ার্ডিং হৈ আছে নে এইটো চাওক। তো মোৰ ভিডিও কলতো ফরওয়ার্ডিং হৈ আছে বেলেগ এটা নম্বৰত 6000106153। তো এই নম্বৰটো মই ডিএক্টিভেট কৰিম। তো যোৱাৰ পিছত টাৰ্ন অফ কৰি দিলে। তাৰ পিছত আপডেট সেটিং, এতিয়া আপোনাৰ কাম সম্পূৰ্ণ। আপুনি চাই লওক। তো ভিউয়ার্স আৰু আপোনাৰ অপশন এটা আছে, যেনিবা আপোনাৰ যদি কল ফরওয়ার্ড হৈ আছে কেনেকৈ চাব। হেছ 62 হেছ মাৰিলে গম পাব। কিন্তু মোৰ স্যামসাং যেটোত এই বস্তুটো সিমান শুদ্ধকৈ নাহে, অলপ প্ৰব্লেম দিয়ে। সেইকাৰণে অন্যান্য মোবাইলত কৰিলে ভাল হয়। তো ভিউয়ার্স মোৰ ভিডিঅ'টো কেনে লাগিছে আশা কৰোঁ চবৰে ভাল লাগিছে। তো যদি ভাল লাগি থাকে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্রাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নিশ্চয় নাপাহৰিব। তো জয় হিন্দ।